আজি লুবিয়াৰ টেষ্টি ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। লুবিয়াখিনি ৰাতিয়েই তিয়াই থৈছিলোঁ। এতিয়া ধুই পখালি লৈ আলু দুটাও কাটি ল'লোঁ। প্ৰেছাৰ কুকাৰত লুবিয়াখিনিয়ে আলুৱে দি দিলোঁ আৰু জোখমতে পানী দি দিলোঁ আৰু জোখমতে নিমখ একেবাৰেই দি দিছোঁ। নিমখ দিয়াৰ ঢাকনাখন মাৰি 2টা চিটি মাৰি সিজাই ল'ম। আৰু লুবিয়াটো 2টা চিটিতকৈ বেছি মাৰিব নালাগে, পটককৈ সিজি যায়। আৰু মিক্সিৰ বাতি এটাত 2টা পিঁয়াজ, জলকীয়া আৰু আদা নহৰু এইখিনি পেষ্ট কৰি ল'লোঁ। বিলাহী এটাও পিচি ল'লোঁ। গেছত কেৰাহী এখন বহাই দিলোঁ, তাত জোখমতে তেল দি দিলোঁ। তেলখিনি গৰম হৈ গ'ল। গোটা জিৰা, তেজপাত, চেনি আধা চামুচ ভাজি ল'লোঁ আৰু মিক্সিত পিচি লোৱা পেষ্টখিনি গোটেইখিনি দি ভালদৰে ভাজি ল'লোঁ। আৰু এতিয়া গুড়া মছলা, জিৰা, ধনিয়া আৰু জলকীয়াৰ গুড়া আৰু জোখমতে হালধি দি 2-3 ছেকেণ্ডমান ফ্ৰাই কৰি ল'লোঁ। আৰু বইল কৰি লোৱা লুবিয়া আৰু আলুখিনি দি দিলোঁ আৰু এইখিনি লৰাই বগৰাই কমেও 15 মিনিটমান মই উতলাই ল'লোঁ। তাৰপিছত লুবিয়া ৰেডি। আৰু ৰাতিপুৱা স্কুলীয়া ভাতত সংযোগ খাবলৈ দিছোঁ। ৰেচিপিটো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।